অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ। গৌৰৱ গগৈটো কংগ্ৰেছ, গৌৰৱ গগৈ কোনো গগৈ কাম নাই, তেওঁ কংগ্ৰেছ। যি হওক যি নহওক, মোক যিমান কাটক মাৰক, গৌৰৱ গগৈ কংগ্ৰেছ, গৌৰৱ গগৈ আহোম নহয়। উপাধিটো কয় তেওঁ উপাধি। তেওঁ না মেডাম মেফি গৈ পাইছে, না ওমফা গৈ পাইছে, নেও কিবা কৰি পাইছে, এইটো নাই তেওঁ। কিন্তু অখিল গগৈ আৰু লুৰিণ গগৈ কি কৰিল? লুৰিণেতো এটাও নাই দিয়া আহোমৰ নমিনেশ্যন, তেওঁ নিজে উঠিছে। বাকী চব মুছলিম, ইছলাম। অখিল গগৈয়ে এটা দিছে, দুলাল বৰুৱা, চিচি বৰগাঁও, আৰু তাৰ বাহিৰে নিজে উঠিছে। বাকী চব মুছলিম। ইতিহাসটো কি কৰিল তেওঁ? যাৰ বিপক্ষে আহোমে হাজাৰ হাজাৰ মানুহ মৰি, ছুইচাইড স্কোৱাড হৈ মৰি লৈ কাম কৰিছে, সেই মানুহখিনিক এতিয়া তেওঁলোকে আহ আহ বুলি ক'ব খোজে বা তেওঁলোকৰ সহায় লৈ অসম শাসন কৰিব খোজে। এইটো কি জাতীয়তাবাদ তেওঁলোকৰ? মই সেই জাতীয়তাবাদটো বুজি পোৱা নাই। আৰু সেই নেৰেটিভটো কিবা কামত আহিছে, কিমান দূৰ কামত আহিছে সেইটো মই ভবা নাই। তাৰমানে এইবাৰ নিৰ্বাচনত এইসকল আহোমক প্ৰত্যাখ্যান কৰিব লাগে। কোনসকল? এই যিসকল মানে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ। নালাগে, নালাগে। তেওঁলোকৰ কেপেবিলিটি অনুসৰি তেওঁলোকক সুবিধা দিব লাগে। কিন্তু তেওঁলোকৰ কেপেবিলিটিৰ বেছটো সমান্তৰালভাৱে ভাবিব লাগে। মই ক'ব খুজিছোঁ, আজি তেওঁলোক অকল উপাধিকেইটা লৈ যদি ইয়ালৈ আহে, সেইবাৰ আলোচনা কৰোঁতে হিমন্ত বিশ্বই আমাক এটা কথা কৈছিলে যে আপোনালোকৰ 6জন বিধায়ক আছে, 6জন বিধায়কৰ দেখোন এজনেও আহোমৰ কথা নকয়। হয়তো কোনোবাই কয় নেকি? কোনো নকয়। অখিলে কেতিয়াবা কৈছিল ইমান যে তেওঁ কোৱা নিচিনা পিং পং বলৰ নিচিনা উঠে বহে কাহানি বা আহোমৰ কথা কৈছিল। এতিয়া তেওঁ শিৱসাগৰত কয় যে এইটো মই কৰিছোঁ, এইটো মই কৰিছোঁ, এইটো মই কৰিছোঁ। তেওঁ নিজে সেইদিনা কৈছে যে এইবোৰ কোনে কৰিছে? অখিলৰ পইচাৰে কৰা নাই, এইবোৰ গভৰ্ণমেণ্টৰ পইচাৰে কৰিছে। আৰু গভৰ্ণমেণ্টৰ পইচা কেনেকৈ দিব লাগে কৰিছোঁ। আমাৰ আৰু এটা কাম বাকী আছে, তলাতল ঘৰ 170 বিঘা মাটি পটা দি থৈছে, আউট অফ 1700 কিমান। সেই 170 বিঘা মাটি আমাক উলিয়াই দিব লাগে বুলি কৈ আছোঁ, যে তলাতল ঘৰটো ফ্ৰীকৈ ৰাখিব লাগে, সেইটো দখল কৰিবলৈ দিব। তেওঁলোকে এতিয়াও মিয়া পলিটিক্সটো কৰি আছে নেকি? ডেফিনেটলি কৰিছে, নহ'লে নমিনেশ্যন কেইটা কিয় দিম? এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে ঢিং জিকিব, অখিল জিকিব নাজানো, ঢিঙতহে জিকিব। ঢিঙত তেওঁ মান নেকি? কথাটো তেনেকুৱা। এতিয়া কথাবোৰ গোটেই গ্ৰুপটো এখন গাঁও হৈ গ'ল। ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে সংকীৰ্ণ যেন লাগে, অসমৰ কথা ক'বলৈ গ'লে আৰু সংকীৰ্ণ যেন লাগে, মোৰ নিজৰ সমষ্টিটোৰ কথা ক'লে আৰু সংকীৰ্ণ যেন লাগে।